আপোনালোকক বাৰু গধূলি সময়ত হুহুৰি মাৰিবলৈ মানা কৰে নেকি বাৰু? যদি কৰে, কিয় কৰে? এই অন্ধবিশ্বাস নে ইয়াৰ পাছতো আছে কিবা বৈজ্ঞানিক কাৰণ? এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোত জানিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। নমস্কাৰ, মোৰ নাম ভাস্কৰ গগৈ আৰু মই আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেল এণ্ডিয়াভৰ অৰিজিনেল দিলে স্বাগতম জনাইছোঁ। অকল গাঁৱলীয়া অঞ্চল বা অসম বা ভাৰততে নহয়, সম্পূৰ্ণ বিশ্বতে এনেকুৱা ধৰণৰ কিছুমান কথা প্ৰচলিত হৈ আহিছে যে যদি গধূলি সময়ত আমি কি কৰোঁ, হুহুৰি বজাওঁ, তেনেহ'লে কিছুমান অঘটন ঘটিব পাৰে বা কিছুমান ভূত প্ৰেত আহিব। গতিকে কি হয়, এয়া অন্ধবিশ্বাস নে আগৰ পৰা প্ৰচলিত হৈ অহা কিছুমান বৈজ্ঞানিক কাৰণ? এই সকলোবোৰ কথা জানিম আজি সবিশেষ আমি ইয়াত। আগতে কি হৈছিল, প্ৰাচীন কালৰ বা আদিম কালৰ যোনবোৰ মানুহ আছিল, তেহেঁতি গধূলি হোৱাৰ লগে লগে, বেলি পৰাৰ লগে লগে মানুহবোৰ শুই গৈছিল, কাৰণ তেহঁতৰ ওচৰত কৰিবলগীয়া কিন্তু বিশেষ একো কাম নাছিল। গতিকে কি হয়, আমি জানো যে গাঁৱলীয়া অঞ্চলত কুকুৰা, হাঁহ, ছাগলী আদি বিভিন্ন পোহনীয়া জন্তু কি হৈছিল, আগৰে পৰা পুহি আহিছিল। আৰু যেতিয়া সেই মানুহখিনিয়ে, গাঁৱলীয়া মানুহখিনিয়ে বা সেই জংঘলত থকা যোনখিনি মানুহ, আদিম কালৰ কথা কৈ আছোঁ মই, মানুহখিনিয়ে যেতিয়া হুহুৰি বজাইছিল বা হুইচেল কৰিছিল, তেতিয়া কি হৈছিল, যোনবোৰ হাই পিটছৰ হুইচেল আছিল, সেইবিলাক কি হৈছিল, বনৰীয়া জন্তুবোৰে শুনিছিল আৰু বনৰীয়া জন্তু যেনেকৈ নাহৰ ফুটুকীয়া বাঘ আদি বিভিন্ন জন্তুৱে আহি আক্ৰমণ কৰিছিল। কেতিয়াবা মানুহক আক্ৰমণ কৰিছিল, কেতিয়াবা যোনবোৰ পোহনীয়া জন্তু তেখেতকো কি কৰিছিল, খাই পেলাই মানুহৰ বিভিন্ন অনিষ্ট কৰিছিল। গতিকে তেতিয়াৰ পৰা এটা নিয়ম কৰা হ'ল যে গধূলি সময়ত কোনেও হুহুৰি বজাব নোৱাৰিব, আৰু সেই নিয়ম এতিয়ালৈকে প্ৰচলিত হৈ আছে। কিন্তু এতিয়া আমাৰ কি হয়, আমাৰ ভাল ভাল গঁৰাল আছে, আমি ভালকৈ সুৰক্ষা দিব পাৰোঁ আমাৰ পোহনীয়া জন্তুবোৰক, আৰু নিজকেও আমি সুৰক্ষা কৰি ৰাখিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ হুইচেল বজালেও, আমি হুহুৰি বজালেও কি হয়, আমাক কোনো আক্ৰমণ কৰিব নোৱাৰে ভিতৰত আহি, হয়নে? গতিকে কি হয়, আমি এতিয়া আমাৰ জেনেৰেশ্যনবোৰৰ যোনবিলাক ল'ৰা ছোৱালী মানুহ, আমি কি কৰোঁ, এইবিলাক অন্ধবিশ্বাস বুলি কৈছোঁ। এতিয়া আমি আহোঁ যে ঘৰৰ ভিতৰত থাকিলে যোনটো সমস্যা হয়, সেইটো আমি কৈছিলোঁ। এতিয়া মই ক'ম যে ঘৰৰ বাহিৰত গ'লে আমি হুহুৰি কেলৈ বজাব নালাগে গধূলি সময়ত। শুনক, আগতে কি হৈছিল, আগতে ষ্ট্ৰীট লাইট, ষ্ট্ৰীট পোষ্ট নাছিল, হয়নে? তেতিয়া কি হয়, আপুনি যদি হুহুৰি বজাই বজাই গৈ আছে, আপোনাক যদি পিছফালৰ কোনোবাই আক্ৰমণ কৰি দিয়ে, বনৰীয়া জন্তুৱে আপোনাক খাপ পিটি আছে, আপোনাক যদি আক্ৰমণ কৰি দিয়ে, কাৰণ আন্ধাৰৰ সময় না, আপুনিতো নেদেখে কাকো কোন কেতিয়া কিয় আহিছে, হয়নে? গতিকে তেতিয়াৰ পৰা বহুত মানুহ তেনেকৈ মৰিছিলে, বহুত জন্তু মৰিছিলে। গতিকে মানুহবোৰে কি কৰা হ'ল যে গধূলি সময়ত হয়তো বাহিৰতে থাকক বা ভিতৰতে থাকক, হুহুৰি বজাব নোৱাৰি। হয়তো আপোনালোকে চাগে বুজি পালে। নমস্কাৰ। আপোনালোকৰ যদি কিবা মোক ক'বলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰিব। ধন্যবাদ।